আইচক্ৰীম। কথা মুকুন্দ মুৰাৰী চেতিয়া। তেওঁ এতিয়াও জনাই নাই তেজবোৰ গোট মাৰি আইচক্ৰীম হোৱা নাই। মন গ'লে তেওঁ তাত ভিন্ন ৰং সানি চেনি পানী দি পাতৰুৱাক বিক্ৰী কৰিব। আমাৰ তেজবোৰ এতিয়াও আগ্নেয়গিৰি লাভাৰ দৰে। তেজৰ বৰণ আমাৰ এতিয়াও বেলেগ হোৱা নাই। ছালৰ বৰণ, ভাষা বেলেগ হ'ব পাৰে। তেওঁ এতিয়াও বুজাই নাই, আমি পাহৰা নাই, দেশতকৈ মোমাই ডাঙৰ নহয়। নিজৰ পাকঘৰৰ উঠানত ভাত বেলেগে ৰান্ধি খাব? ভুল বুজিছা। লাগিলে তাত নিজৰ তেজ উতলিব, তথাপি আলহীয়ে চাৰিওধানত চৰুত ভাত ৰান্ধিব নোৱাৰিব। এতিয়াও আমি মন গ'লেই এভাৰেষ্টৰ দৰে গড় মাৰি দিব পাৰো একে ৰাতিতে। আমাৰ তেজৰ বৰণ ভাগ ভাগ নকৰিবা। যিদিনা তেজবোৰ গৰম হৈ বাষ্প হোৱাৰ অতিক্ৰম হ'ব, সেইদিনা বুজিবা কিহৰ খৰিত জুই লগালা। ভুলতো এবাৰো ভুল নকৰিবা। আমাৰ তেজবোৰ গোট মাৰি আইচক্ৰীম হোৱা নাই। ৰেফ্ৰিজাৰেটৰত ভৰাবলৈও চেষ্টা নকৰিবা। বিস্ফোৰণ হৈ যিদিনা শব্দ কৰিব, আইৰ বুকুত নিজকে বলিদান দিব, তোমাৰ মোৰ আমাৰ তেজৰ বৰণ একে হ'ব। হিয়া ভুকুৱাই সেইদিনা তুমি এটি মিঠা আইচক্ৰীম বিচাৰি শিশুৰ দৰে কান্দি লাভ নহ'ব। কাৰণ তেজবোৰ গৰম হৈ বাষ্প হ'ব।